নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এজন মানুহৰ লগত চিনাকি কৰাই দিম, এজন বিখ্যাত মানুহৰ লগত চিনাকি কৰাই দিম। সেইজন বিখ্যাত মানুহে এনিশাৰ ভিতৰতে সফলতা অৰ্জন কৰিছে, গোটেই সামাজিক মাধ্যমত গোটেই চৰ্চিত হৈ পৰিছে। সেইজন ব্যক্তি, এজন বিখ্যাত ব্যক্তি, এনিশাৰ ভিতৰতে সফলতা অৰ্জন কৰিছে। এজন ব্যক্তিয়ে এটা বিখ্যাত কামৰ বাবে সফলতা অৰ্জন কৰিছে। সেইজন ব্যক্তি বৰ্তমান অসমত ভাইৰেল হৈ পৰিছে। এজন ব্যক্তিৰ নাম, সেই ব্যক্তিজনৰ নাম হৈছে কোন জানো? সেই ব্যক্তিজনৰ নাম হৈছে hilloljyoti talukdar। hilloljyoti talukdar, sorry, hilloljyoti talukdar নহৈছিলে, hilloljyoti talukdar। সেই ব্যক্তিজন হৈছে এটা বিখ্যাত কাম কৰি আজি সামাজিক মাধ্যমত জনাজাত হৈ পৰিছে, জনবিখ্যাত হৈ পৰিছে। সেইজন ব্যক্তি এটা বৃহৎ কাম কৰিছে। আপুনি যিটো কাম কৰিব নোৱাৰে সেই কামটো কৰি সফলতা অৰ্জন কৰিছে। এজন ব্যক্তিয়ে বৃহৎ সফলতা অৰ্জন কৰিছে। গতিকে আপোনালোকে যদি পাৰে সেই মানুহজনক, সেই ব্যক্তিজনক কংগ্ৰেচুলেশ্যন দিব, অভিনন্দন জ্ঞাপন কৰিব। আৰু মোৰ ফালৰ পৰা আপোনালৈ আপোনাৰ বৃহৎ কৰ্মৰ বাবে মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অভিনন্দনো জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ আপুনিও যাতে ভৱিষ্যতে এনেধৰণৰ কামত আগবাঢ়ি যায় আৰু সফলতা অৰ্জন কৰে। এইজন ব্যক্তি হৈছে ঈশান নিউজৰ এজন সাংবাদিক, hilloljyoti talukdar নহয়, তেখেতৰ আচল নাম হৈছে hilloljyoti talukdar। এই ব্যক্তিজনে এজন প্ৰাপ্তবয়স্ক মানুহক একে ঘুচাই এটা বিখ্যাত দাঁত হেৰুৱাই দিছে, দাঁত ভাঙি দিছে। এজন ব্যক্তিয়ে এজন প্ৰাপ্তবয়স্ক নিজৰ দেউতাৰ বয়সৰ ব্যক্তিক এইজন সাংবাদিকে, ঈশান নিউজৰ সাংবাদিকে একে ঘুচাই দাঁত ভাঙি দিছে। গতিকে বন্ধুসকল, যদি আপোনাৰ যদি কাৰোবাৰ দাঁত বিষ লাগি আছে, কাৰোবাৰ যদি দাঁত হৰাব লগা আছে, কাৰোবাৰ যদি দাঁত পোকে খোৱা আছে, তেন্তে যদি দাঁতটো আপুনি হেৰাব বিচাৰিছে, এই ব্যক্তিজনক যোগাযোগ কৰিব, কণ্টেক্ট কৰিব। ঈশান নিউজৰ এজন ব্যক্তি hilloljyoti talukdar এজনক কণ্টেক্ট কৰিব। আপোনাৰ দাঁত নিমিষতে 1 ছেকেণ্ডৰ ভিতৰত হেৰাই দিব, তাকো একেবাৰে ফ্ৰী হেৰুৱাই দিব। আপুনি টেনশ্যন ল'ব নালাগে, আপুনি পইচা দিব নালাগে। এইজন ব্যক্তি আপুনি একেবাৰে সহজলভ্য হয়। আপুনি এই ব্যক্তিজনক ফেচবুকত পালে হয়, ফেচবুকত কণ্টেক্ট কৰিব পাৰিলে হয়, কিন্তু এতিয়া মোৰ ওচৰত কণ্টেক্ট নাম্বাৰটো নাই। ফেচবুকত আপুনি মেছেজ কৰি কণ্টেক্ট কৰিব পাৰিলে হয়, কাৰণ এতিয়া সেইজন ব্যক্তিয়ে কালি নিশাৰ ভিতৰত, আজি এতিয়া চাইছোঁ, জাষ্ট অলপ আগত চাইছোঁ তেখেতৰ ফেচবুকৰ প্ৰফাইলটো চাইছোঁ। কালি নিশা যিটো সফলতা অৰ্জন কৰিলে, সেই মহৎ কামটো, ব্যক্তিজনৰ দাঁত হেৰুৱাই যিটো মহৎ কাম কৰিলে, সেই মহৎ কামটো কৰাৰ পিছত ইমানেই জনবিখ্যাত হৈ পৰিলে যে তেখেতক চবে প্ৰশংসা কৰিব ধৰিলে, কোনোবাই গুণ গান গাব ধৰিলে, কোনোবাই গৌৰৱ কৰিব ধৰিলে, কোনোবাই সেই ব্যক্তিজনক লৈ অহংকাৰ কৰিব ধৰিলে। আমাৰ অসমৰ নিউজ পৰ্টেল, ডিজিটেল নিউজ চেনেল ঈশান নিউজৰ এজন সাংবাদিকে সফলতা অৰ্জন কৰিছে। গতিকে তেখেতক বহুতে প্ৰশংসা কৰিলে আৰু কিবা কিবি কৰিলে, মৰম যাচিলে, চেনেল যাচিলে, কিবা কিবি যাচিলে চাগে। গতিকে তেখেতৰ যিটো ফেচবুকৰ আইডি আছিলে, ফেচবুক প্ৰফাইল আছিলে, সেইটো লক কৰি দিলে। গতিকে আপোনালোকে কণ্টেক্ট কৰিব নোৱাৰিব। যদি পাৰে ঈশান নিউজত গৈ কণ্টেক্ট কৰিব পাৰে, কিন্তু সেইজন ব্যক্তিক আপোনালোকে যদি দাঁত হেৰাব লাগে, আপোনালোকে মাতিব পাৰে। বন্ধুসকল, আপোনালোকে মহান সমাজত জীয়াই আছে, মহান জগতত জীয়াই আছে, য'ত আজি আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক কোৱা হয়, কাক কোৱা হয় বাৰু? নিউজক কোৱা হয়, ৰিপৰ্টাৰবিলাকক কোৱা হয়, সাংবাদিকক কোৱা হয়। আমাৰ এইটো এজন সাংবাদিকে আমাৰ জনসাধাৰণক অত্যাচাৰ কৰিছে, মৰম কৰিছে, বহুত মৰম কৰিছিলে চাগে প্ৰাপ্তবয়স্ক মানুহজনক। গতিকে দাঁতটো সৰি গ'ল মৰমতে। আৰু এয়াই আমাৰ সাংবাদিকৰ, আমাৰ নিৰপেক্ষ আৰু আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এজন সাংবাদিকৰ এয়াই আমাৰ চৰিত্ৰ, এয়াই আমাৰ মানসিকতা, এয়াই আমাৰ শিষ্টাচাৰ, আমাৰ অসমৰ সাংবাদিকৰ শিষ্টাচাৰ। এয়াই বন্ধুসকল, এয়াই প্ৰশংসা। ভাল কাম কৰিলে মানুহজনে। আপোনালোকে যদি ওচৰে পাজৰে মানুহজনক চিনি পায়, ব্যক্তিজনক চিনি পায়, সেইজন hilloljyoti talukdar, তেখেতক যদি আপোনালোকে চিনি পায়, তেখেতক কণ্টেক্ট কৰিব দাঁত হেৰুৱাবলৈ, হয়। আৰু বন্ধুসকল, এতিয়া ভাবি চাওক আপোনালোকে, যিখন অসম আমাৰ অসমীয়াবিলাক একেবাৰে সহজ সৰল, নম্ৰ, ভদ্ৰ, এইখন অসমতেই কিন্তু আমিহে বেছি অত্যাচাৰৰ সন্মুখীন হ'ব লগা হয়। আৰু আমাক সহজ সৰল পাই, আমাৰ অসমীয়া জাতিটোক সহজ সৰল পাই কিছুমান আমাৰ অসমীয়া মানুহেই, আমাৰ নিজৰ ককাই ভাই, আমাৰ অসমীয়া মানুহেই আমাক শোষণ কৰে, আমাক ঠগে, আমাক ক'ৰবাত দাঁত হেৰুৱাই, ক'ৰবাত আমাৰ ঠেং ভাঙে, হাত ভাঙে, চকু কণা কৰি পঠায়,
আমাৰ অসমীয়াই আমাক অসমীয়াকে অত্যাচাৰ এনেধৰণৰ অত্যাচাৰ আৰু যিবিলাক অত্যাচাৰী এইবিলাক যিখিনি নিকৃষ্ট চৰিত্ৰ মানুহ নিকৃষ্ট মানসিকতা মানুহ সেইবিলাকেই আজি শিক্ষিত আৰু বুদ্ধিজীৱী আৰু বেছিভাগেই শিক্ষিত আৰু বুদ্ধিজীৱী নামত কিন্তু সিহঁতে এক নম্বৰ স্বাৰ্থলোভী আৰু এক নম্বৰ অহংকাৰী এক নম্বৰ আত্মগৌৰৱী সেইকাৰণে আজি আমাক অত্যাচাৰ কৰিবলৈ অলপো হেৰি নকৰে ভয় নকৰে মানে সিহঁতৰ কোনো মনত শংকাহে নাই কাৰণ সিহঁতে সাহসী ন আজি আমি আমাৰ মাজত সহজৰ অসমীয়াৰ মাজত সিহঁতৰ আজি ৰজা সিহঁতৰ আজি সাহস আছে বুকুত সিহঁতৰ আজি সাহসী সিহঁতে হিৰ' নাম্বাৰ 1 হিৰ' নাম্বাৰ 2 হিৰ' নাম্বাৰ 3 গতিকে আমি আজি সেইবিলাক চতুৰ্থ স্তম্ভ বা কিবা কিবি ফলৰ পৰা আমি অসমীয়া জনসাধাৰণে বাৰে বাৰে অত্যাচাৰৰ সন্মুখীন হ'ব লগা হয় আমি বাৰে বাৰে নিজকে বলি দিব লগা হয় সিহঁতৰ ওচৰত আৰু আমাৰ সেইবিলাক সুবিধা লয় সিহঁতে যিবিলাক শিক্ষিত মানুহ যিবিলাক নামত বুদ্ধিজীৱী আছে কিছুমান যিবিলাক নামত শিক্ষিত আৰু সেইবিলাক আৰু যিবিলাক দেশপ্ৰেমী নামত দেশপ্ৰেমী আজি সেইবিলাকে আমাক শোষণ কৰে সেইবিলাকে আজি আমাক কৰবাত যদি ওলাই যাওঁ আমাক দাঁত ভাঙি পঠায় কাৰোবাক গালত চৰ দি পঠায় কাৰোবাৰ হাত ভৰি ভাঙি পঠায় এইবিলাকে এক নম্বৰ বন্ধুসকল চাওক নিজৰ দেউতাৰ বয়সৰ এজন মানুহ প্ৰাপ্তবয়স্ক মানুহ সেইজন ব্যক্তিক এজন সাংবাদিক হৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এজন ব্যক্তি হৈ আজি এনেধৰণৰ অত্যাচাৰ কৰিছে এজন ব্যক্তিৰ ওপৰত এনেধৰণৰ অত্যাচাৰ কৰিছে সেইজন ব্যক্তি নিজৰ দেউতাৰ বয়সৰ হয় তেখেতক সন্মান কৰিব লাগে তেখেতৰ কি মাক দেউতাকে শিষ্টাচাৰ নিশিকালে নেকি ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সৰুক কেনেকৈ মৰম কৰিব লাগে সেইবিলাক নিশিকালে নেকি এয়াই নেকি শিষ্টাচাৰ এয়াই আৰু আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ চৰিত্ৰ এয়াই নেকি আমাক ব্যৱহাৰ কৰিব নাজানে গণতন্ত্ৰ কোন গণতন্ত্ৰ আমি জনসাধাৰণ ন সিহঁতে এটা অংশ হয় আৰু সিহঁতৰ মতে যে আমি চলিম আমি সিহঁতে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ আমাক চৰ মাৰিব আমাক কিবা কিবি কৰিব আমাক বিপদে পইচালৈ কৰিব আমি কি চলি যাম আমি কি কাঠৰ পুতলা সিহঁতে চৰ মাৰিব ঘুচা মাৰিব আমি কি মনে মনে থাকিম বন্ধুসকল যদি আপোনালোকে যদি ইয়াৰ বিৰোধিতা কৰিছে গতিকে ওলাই আহক মাতক সকলোৱে কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈ যদি আমাক দাঁত মুখ ভাঙিব লগা হয় আমি কি গাল পাতি দিম আমি কি মুখ পাতি দিম দাঁত ভাঙিবলৈ আপোনালোকে ওলাই আহক আৰু মাতক এইবিলাকৰ বিৰুদ্ধে নহ'লে আপোনালোকে যদি এনেধৰণে যদি ঘৰত সোমাই থাকে মাত চাত নামাতে চুপচাপ হৈ থাকে তেন্তে কিন্তু আৰু আপোনালোকৰ 32টা দাঁতৰ ভিতৰতো এটা নাথাকিব চাগে কেতিয়াবা ভাঙি পঠাব হাত ভৰি ভাঙি পঠাব এইবিলাকে গম পাইছা মাতুলদাৰ নামে মাতুলদাৰ শিল ভঙা যদি মাতুলদাৰ আজি শিল ভাঙিব নাপায় আজি দাঁত ভাঙিছে এয়াই আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ চৰিত্ৰ বন্ধুসকল আৰু কিনো কম এনেকুৱা নিকৃষ্ট মানসিকতাৰ মানুহে যে সাংবাদিকতা কৰি আছে এনেকুৱা শিষ্টাচাৰ নজনা মানুহে সাংবাদিকতা কৰি আছে এনেকুৱা শিক্ষিত মানুহে নিকৃষ্ট চৰিত্ৰ মানুহে যদি সাংবাদিকতা কৰি আছে তেন্তে আৰু আমাৰ অসমখন কোন দিশে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো কোন দিশে যদি এনেকুৱা ধৰণৰ মানসিকতা মানুহ সেইবিলাকত সোমাই আছে তেন্তে আমাৰ অসম কোন দিশে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ কিমান কোন দিশে আৰু কিমান পবিত্ৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু কিমান নিৰপেক্ষ আৰু কিমান উচিত বিবেচনাযুক্ত সিহঁতে উচিত বিবেচনা কৰিব পাৰে এয়াই আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সিহঁতে যদি আজি শিষ্টাচাৰ নাজানে আৰু সিহঁতে আকৌ শিষ্টাচাৰ শিকায় সিহঁতে শিষ্টাচাৰ নাজানে নিজে আনক ঘুচা মাৰিলে আনক চৰ মাৰিলে কিবা এটা ঘটনা ঘটিলে সিহঁতে শিক্ষা দিবলৈ যায় সিহঁতে সেই বাতৰিটো সংগ্ৰহ কৰি মানে ৰমক জমক কৰিবলৈ যায় কিন্তু সিহঁতেই নাজানে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই আজি কি কৰি আছে এয়া নেকি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সিহঁতে আৰ্হি দেখাব পাৰিব লাগে জনসাধাৰণক আমাৰ ৰাইজক আমাৰ মাজত সিহঁতে আৰ্হি দেখাব পাৰিব লাগে আদৰ্শ দেখাব পাৰিব লাগে যদি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয় আমি সিহঁতৰ আদৰ্শক অনুসৰণ কৰিম আমি নতুন প্ৰজন্মই আমি অসমীয়াই আমি জনসাধাৰণে সিহঁতৰ যিবিলাক আদৰ্শ যিবিলাক নীতি আদৰ্শ সেইবিলাক আমি মানিবলৈ চেষ্টা কৰিম যদি সিহঁতে ভাল এটা তথ্য দিবলৈ বিচাৰে এটা বাতৰিৰ যোগেদি সিহঁতৰ যিটো আদৰ্শ চৰিত্ৰৰ যোগেদি যদি ভাল এটা কিবা শিকাবলৈ বিচাৰে আমি নিশ্চয় অনুসৰণ কৰিম আমি নতুন প্ৰজন্মই কিন্তু আজি কি কৰিছে চতুৰ্থ স্তম্ভ আজি কাৰোবাৰ যদি দাঁত ভাঙিছে আৰু পঞ্চম স্তম্ভটো কিবা ভাঙিব ন আৰু কিবা কিবি ভাঙি পেলাবগৈ
গতিকে বন্ধুসকল আৰু বেছি নকওঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি বন্ধুসকল আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে শ্বেয়াৰ কৰি দিব আৰু এইবিলাকৰ প্ৰতি মাত মাতক সকলোৱে এইবিলাকৰ বিৰুদ্ধে মাত মাতক কাৰণ আমি অসমীয়া হৈ আমি সহজ সৰল নম্ৰ ভদ্ৰ হৈ এইবিলাক আমি চাই থাকিলে নহ'ব কাৰণ আমাৰো দাঁত ভাগিব মুখ ভাগিব এদিন গতিকে বন্ধুসকল সবে মন কাণ দিব এইবিলাকৰ ক্ষেত্ৰত সজাগ হ'বলৈ হ'ল আমি অসমীয়া আৰু সদায় নিজৰ বিবেচনাৰ মতে নিজৰ বুদ্ধি বিবেচনাৰ মতে চলক কাৰোবাৰ চাবিতে পতলা হৈ আপোনালোকে নচলিব ভৱিষ্যতে বিপদৰ সন্মুখীন হ'ব বহুতে আৰু বৰ্তমানে হৈ আছে কিছুমান উৰা বাতৰি ওলাই চতুৰ্থ স্তম্ভই প্ৰচাৰ কৰে কিছুমান উৰা বাতৰি সেইবিলাকৰ যোগেদিও আমি বিপথে পৰিচালিত হৈ যাওঁ গতিকে বন্ধুসকল সবে ভাবি চিন্তি চাব কাৰণ আজিতো সবে জনা বুজা শিক্ষিত মানুহে বেছি আৰু আজি ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ